আজি 16/5/2025 এই শুক্ৰবাৰ আমি ওলামা কাউন্সিল অফ বিটিআৰৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা প্ৰেছ মিটৰ আয়োজন কৰিছোঁ। আমি বিটিচি চৰকাৰে বৰ্তমান সময়ত যি জিটি আৰু বিজিটিৰ গ্ৰেজুৱেট টিচাৰ এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো ভেৰিফিকেশ্যন অলৰেডি হৈ গ'ল, আমি জনামতে খুব কম দিনৰ ভিতৰতে তেওঁলোকে চাকৰি দিব। কিন্তু এই ক্ষেত্ৰত এটা মুছলমানসকলৰ কাৰণে দুখৰ বিষয় যে এৰাবিক যিটো ছাবজেক্ট, এই এৰাবিক ছাবজেক্টৰ কাৰণে তেখেতসকলে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আমি দেখা পাইছোঁ এডভাৰটাইজমেণ্ট যিটো দিছে তাতে হিন্দীৰ কাৰণে টিচাৰ দিয়া হৈছে, সংস্কৃতৰ কাৰণে দিয়া হৈছে, অন্যান্য ছাবজেক্টৰ কাৰণে দিয়া হৈছে। কিন্তু এৰাবিক ছাবজেক্টটো যে লিটাৰেচাৰ ছাবজেক্ট হয়, এইটো যদিও ছিনিয়ৰ প্ৰি ছিনিয়ৰ মাদ্ৰাছা বন্ধ কৰিছে, কিন্তু লিটাৰেচাৰ যে বন্ধ হোৱা নাই এইটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে এছেম্বলিতো কৈছিল যে লিটাৰেচাৰ বন্ধ নহয়। কিন্তু সেই ক্ষেত্ৰত দেখা গৈছে যে চৰকাৰে যদিও মুখে কৈ আছে, বিটিচি চৰকাৰেও ঠিক একে কাম কৰি আছে, মুখে কৈ আছে যে আমি এৰাবিক দিম, কিন্তু কাগজে কলমে তেওঁলোকে এৰাবিক ছাবজেক্টটো লাহে লাহে এবলিছ কৰি আছে। কাৰণ ইয়াৰ আগত 2-3 মাহ আগত যিটো চৰকাৰে এমই স্কুলত চাকৰি দিছে তাতে এৰাবিক ছাবজেক্ট দিয়া হোৱা নাই। বহুতো স্কুলত এৰাবিক পোষ্ট খালী হৈ আছে। ঠিক সেইদৰে বিটিচিৰ 5টা জিলাত মই কেইটামান স্কুলৰ নামো ইয়াতে উল্লেখ কৰিব বিচাৰিছোঁ। যেনেকুৱা কোকৰাঝাৰ জিলাৰ নৱজ্যোতি হাইস্কুল গোলাৰাংগী, হাবৰুবিল হাইস্কুল গোসাইগাঁও, কলেজিয়েট হাইস্কুল গোসাইগাঁও, ভুমকা হাইস্কুল গোসাইগাঁও, ভাওৰাগুৰি বিন্নাঘাটা হাইস্কুল ভাওৰাগুৰি, চিঠিলা হাইস্কুল, ফকিৰাগ্ৰাম হাইস্কুল, কাশীপাৰা হাইস্কুল কোকৰাঝাৰ, বিদ্যাপীঠ হাইস্কুল কোকৰাঝাৰ। ঠিক তেনেদৰে ওদালগুৰি জিলাৰ পৰা ৰৌতা হাইস্কুল ওদালগুৰি, লাইলংপাৰা হাইস্কুল ওদালগুৰি, এই স্কুলবিলাকত এৰাবিক পোষ্ট বহুদিনৰ পৰাই খালী হৈ আছে। কিন্তু চৰকাৰে যদিও হাইস্কুল হায়াৰ ছেকেণ্ডেৰীত চাকৰি দিব এতিয়া, কিন্তু এৰাবিকৰ কাৰণে কোনো ব্যৱস্থা লোৱা নাই। এই ক্ষেত্ৰত আমি চৰকাৰক আহ্বান জনাওঁ আপোনালোকৰ জৰিয়তে যে যিহেতু বিজেপি আৰু UPPL চৰকাৰে অৰ্থাৎ বিটিচি চৰকাৰে মুছলমানসকলক বা তেখেতসকলে কৈ থাকে সদায় যে আমি সমদৃষ্টিত চাই আছোঁ, সকলোকে সম উন্নয়ন কৰি আছোঁ, কিন্তু এই ক্ষেত্ৰত তেখেতসকলে মুছলমানসকলক বিভিন্ন ফালেদি পিছফালে ৰাখিছে। শিক্ষাৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ এটা বিষয় হয়। এই ক্ষেত্ৰত দেখা গৈছে যে তেওঁলোকে এৰাবিক ছাবজেক্টটোক ছাবজেক্টৰ বিপৰীতে টিচাৰ নিদিব, আমি শুনা পাইছোঁ। এই ক্ষেত্ৰত আহ্বান জনাওঁ, যিহেতু এৰাবিক ছাবজেক্টটো ভাৰত স্বাধীনতা কালৰ আগৰে পৰাই এৰাবিক ছাবজেক্টটো ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটৰ লগতে অসমতো চলি আছে। কটন কলেজৰ নিচিনা ঐতিহ্যমণ্ডিত কলেজত 1901 চনৰ পৰাই এৰাবিক ছাবজেক্ট আছে। কিন্তু এতিয়া দেখা গৈছে যে চৰকাৰে সেই ছাবজেক্টটো মুছলমানৰ এটা শান হয়, এৰাবিক ছাবজেক্ট। বহুতো ল'ৰা ছোৱালীয়ে এৰাবিক ছাবজেক্ট লৈ পঢ়ি আছে, কিন্তু এই ছাবজেক্টটো লাহে লাহে তেওঁলোকে বিলীন কৰিব বিচাৰি আছে। গতিকে আমি চৰকাৰক প্ৰত্যাহ্বান জনাওঁ আৰু আহ্বানো জনাওঁ যে যদি আপোনালোকে সঁচাকৈ মুছলমানক ভাল পায় বুলি কৈ আছে, মুছলমান অধ্যুষিত অঞ্চলত গৈ আপোনালোকে বিভিন্ন প্ৰতিশ্ৰুতি দি আছে, কিন্তু দেখা গৈছে যে আপোনালোকে এই ছাবজেক্টটো মুছলমানৰ এটা বিশেষ ছাবজেক্ট এৰাবিক হয়, এইটো আপোনালোকে দিয়া নাই। আহ্বান জনাওঁ যে আপোনালোকে অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰিব লাগে। যিবিলাক স্কুলত এৰাবিক পোষ্ট খালী হৈ আছে প্ৰত্যেকটো স্কুলত আপোনালোকে কি কৰি পেলাই তদন্ত কৰি পেলাই এৰাবিক ছাবজেক্টৰ বিপৰীতে আপোনালোকে কি দিব লাগে, এৰাবিক টিচাৰ দিব লাগে। এইখিনি আহ্বান জনালোঁ যাতে চৰকাৰে যদি আকৌ কৈ আছোঁ মই, যদি তেওঁলোকে সঁচাকৈয়ে মুছলমানক ভাল পায়, অহা বিটিচি ইলেকশ্যনত যদি তেওঁলোকে মুছলমান অধ্যুষিত অঞ্চলত গৈ কিবা ক'ব বিচাৰে যে আমি মুছলমানসকলৰ কাৰণে কিবা এটা কাম কৰিছোঁ, তেওঁলোকে যাতে অতি সোনকালে জিটিপিজিটিৰ যিটো চাকৰি দিব তাতে যাতে এৰাবিক ছাবজেক্টটোক ইনক্লুড কৰে, ইয়াকে আহ্বান কৰিলোঁ। ধন্যবাদ। ইয়াৰ আগতো বিটিচি চৰকাৰক কৈছিলোঁ যে আজিৰ পৰা 2-3 বছৰ আগতে কোৱা হৈছিল যে বড়োলেণ্ড ইউনিভাৰ্চিটিত, যিহেতু গুৱাহাটী ইউনিভাৰ্চিটি, কটন ইউনিভাৰ্চিটি, শিলচৰ ইউনিভাৰ্চিটি, এইবিলাক ইউনিভাৰ্চিটিত এৰাবিক ছাবজেক্ট আছে, কিন্তু বড়োলেণ্ড ইউনিভাৰ্চিটিত যথেষ্ট মুছলমান ল'ৰা ছোৱালী তাতে অধ্যয়ন কৰি আছে আৰু যথেষ্ট এৰাবিক লৈ পঢ়া, অনাৰ্ছ কৰা নাইবা মাষ্টাৰ্ছ কৰা ল'ৰা ছোৱালী বহুত আছে। তেওঁলোকৰ কাৰণেও বিটিচি চৰকাৰে বড়োলেণ্ড ইউনিভাৰ্চিটিত এৰাবিকৰ ব্যৱস্থা কৰিব লাগে। হয়, স্কুলত যিবিলাক স্কুলত অলৰেডি টিচাৰ ৰিটায়াৰ হৈ গ'ল সেইবিলাক স্কুলত নতুনকৈ টিচাৰ দিব লাগে, কিন্তু তেখেতসকলে দিয়া নাই। আমি সেই স্কুলবিলাকত এৰাবিক টিচাৰ দিয়াৰ কাৰণে আহ্বান কৰি আছোঁ।
সরকারের বিভিন্ন জেলা স্কুল আছে নিজে নিশ্চয় আমি তো হে অনুভৱ কৰি আছো যে চৰকাৰে যেহেতু মুছলমান সকলৰ এটা সাবজেক্ট বেছিভাগ টিচাৰে মুছলমান হয়, বেছিভাগ ষ্টুডেণ্টে মুছলমান হয়, আৰু তেওঁলোকে মুছলমান ভাল পায় বুলি কৈ আছে মুখেদি, কিন্তু কাগজে কলমে ভাল পোৱা নাই। ইয়াৰ অন্তৰত নিশ্চয় ৰাজনৈতিক ষড়যন্ত্ৰ থাকিব পাৰে। আজি যে আমি সংবাদমেল পাতিছো, আমাৰ জেনেৰেল ছেক্ৰেটাৰী সাহেব কৈ গ'ল আগতে, আৰু আপুনি সোধা প্ৰশ্নখিনিৰ উত্তৰ মই দি আছো। তাৰমানে আমাৰ BTC যে 5খন যে জিলা আছে, এই 5খন জিলাৰেই আজি বহুত পুৰণীয়া সমস্যা। আমাৰ 5খন জিলাতেই হজ ভৱনৰ প্ৰয়োজন আছিলে। এইটো মুছলমানৰ এখন বহুত পুৰণীয়া এখন সমস্যা। যিয়ে নহওক, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰৰ আগত আহোঁতে এইটো প্ৰতিশ্ৰুতি দিছিল যে মই যদি BTC চৰকাৰ গঠন কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ BTADৰ 5খন জিলাতেই আমি হজ ভৱন নিৰ্মাণ কৰি দিম। কিন্তু আমি চাবলৈ পাইছোঁ যে তেওঁ চৰকাৰ গঠন কৰা আজি 4 বছৰ 8 মাহ 9 মাহমান গুচিয়ে গ'ল, অৰ্থাৎ 4.5 বছৰ গুচিয়ে গ'ল। তেতিয়ালৈকে একো কৰা নাছিলে, কিন্তু লাষ্ট 3 মাহহে বাকী আছে এইটো চৰকাৰৰ। আমি জনামতে 3 মাহ 4 মাহহে বাকী আছে। এইটো সময়ত যে তেওঁ লাষ্ট মোমেণ্টত যে 5খন জিলাৰ হজ ভৱন দিব বুলি ঘোষণা কৰিছে, হয়, যদিও ঘোষণা কৰিছে, আমি সন্তুষ্টজন এতিয়ালৈকে হ'ব পৰা নাই। তাৰ কাৰণ এইটো এটা আগন্তুক ইলেকশ্যনৰ এটা টপ বুলিহে আমি ভাবিবলৈ বাধ্য হৈছোঁ। যদি ইহঁতে যে সঁচাকৈ যদি এই আমাৰ প্ৰতিশ্ৰুতিখন যদি ৰক্ষা কৰিব বিচাৰিছে, আমাৰো দাবী আছিল ওলামা কাউন্সিল অফ BTR, আমি মেমৰেণ্ডাম দিছিলোঁ ডাঙৰীয়াক 2 বছৰ আগতেই দিছিলোঁ যে আমাৰ 5খন জিলাৰ হজ ভৱনখন সোনকালে আপুনি দিব লাগে। কিন্তু তেওঁলোকে যে লাষ্ট মোমেণ্টত দিলে, আমি আশা কৰোঁ যে BTC চৰকাৰে এই 3 মাহৰ ভিতৰতে যাতে গোটেই 5খন জিলাৰ 5খন হজ ভৱনী যাতে কমপ্লিট কৰি BTADৰ মুছলমানক দেখুৱাই দিয়ে ইহঁতে সঁচাকেই মুছলমানৰ কাৰণে 5খন ভৱন দিছে বুলি। নহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে আগন্তুক দিনত 5 বছৰৰ কাৰণে ইহঁতে মুছলমানৰ এটা টপ দিছে বুলি আমি ভাবিবলৈ বাধ্য হ'ম। গতিকে আমি এইখিনিতে BTC চৰকাৰ ডাঙৰীয়াক আমি এতিয়াই ৱেলকাম কৰিব নোৱাৰোঁ। হয়, ভাল কথা ইহঁতে ঘোষণা কৰিছে, আমি ভাল পাইছোঁ, কিন্তু আমি ৰাজহুৱাভাৱে তেতিয়াহে ৱেলকাম কৰিম যেতিয়া ইহঁতে এই ইলেকশ্যনৰ আগতে কমপ্লিট কৰিব, কামখিনি কৰি দিব। তাৰ কাৰণ 4 বছৰত এনেকৈ 50খন হজ ভৱন বনাই দিয়া গ'লহেঁতেন। ইহঁতে বহুত ডাঙৰ ডাঙৰ কাম BTCত কৰিছে, কিন্তু মুছলমান কাৰণে কি ডাঙৰ কাম কৰিছে সেইটো এটা ডাঙৰ কাম আমি ভাবি লৈছোঁ। কিন্তু আমি চাম এইখিনি সময়ত চৰকাৰে কি কৰে, তেতিয়াহে আমি এইটো ৱেলকাম জনাম। আৰু আমি আহ্বানো কৰিছোঁ BTC চৰকাৰক, যিহেতু অনাগত দিনত বেছি দিন নাই আৰু ইলেকশ্যন 2025ৰ ইলেকশ্যন যিটো আমাৰ BTCত হ'ব লগা আছে, এইখন আৰু বেছি দিন নাই। আমি ওলামা কাউন্সিল অফ BTR তেওঁলোকক আহ্বান কৰিছোঁ, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান কৰিছোঁ, আপুনি অতি সোনকালে, যিমান সোনকালে পায়, এই 5খন হজ ভৱন যাতে সোনকালে কমপ্লিট কৰি দিয়ে, সেয়ে আমি আহ্বান কৰিছোঁ। এখন বহুত দুখৰ বিষয়, যি আমাৰ দেশৰ কাৰণে, গোটেই ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ, গোটেই সেনাৰ কাৰণে গৌৰৱ, ভাৰতৰ সকলো জাতি ধৰ্ম বৰ্ণ সকলো ভাৰতীয়ৰ কাৰণে গৌৰৱ। আমাৰ কৰ্নেল সুফিয়া কুৰেশীক যে BJPৰ মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শাহে যে মন্তব্য কৰিছে, কিন্তু আমি আচৰিত পাইছোঁ যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী যিটো সময়ত ভাৰতৰ এটা সংকট সময়, যি সময়ত গোটেই জাতিয়ে, আমি মুছলিম, হিন্দু, খ্ৰীষ্টান, বৌদ্ধ সকলোৱে আৰু সকলো ৰাজনৈতিক দলে বিনা শৰ্তে আমাৰ ভাৰতীয় প্ৰধানমন্ত্ৰী সাহেবক সমৰ্থন কৰিছে যে নাপাক পাকিস্তানক শিক্ষা দিব লাগে। এই নাপাক পাকিস্তানক শিক্ষা দিবলৈ গৈ আমাৰ কৰ্নেল সুফিয়া কুৰেশীয়ে যি কাম, বৃহৎ কাম কৰিছে, আমি গৌৰৱবোধ কৰিছোঁ, নিজকে নিজে অহংকাৰ কৰিছোঁ যে আমাৰ ভাৰতীয় সেনাৰ মাজত যেন কৰ্নেল কুৰেশী আছে। তেওঁ নহয়, তেওঁৰ পিতা এজন সেনাত আছে আৰু আছিলে, তেওঁৰ গ্ৰেণ্ড মাদাৰ তেওঁ এজন বীৰাংগনা আছিলে, তেওঁ নিজে বীৰাংগনা, কিন্তু তেওঁৰ বিৰুদ্ধে কেনেকৈ এজন BJPৰ মন্ত্ৰীয়ে ক'বলৈ লাজো পাইছোঁ মই যে সন্ত্ৰাসবাদীৰ ভগ্নী বুলি কৈছে। গতিকে মই ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী তেওঁলোকক মই অনুৰোধ জনাম যে আমাৰ ওলামা কাউন্সিল অফ BTR ফালৰ পৰা যে অতি সোনকালে আপোনালোকে যেনেকৈ কয়, যেনেকৈ ভাৰতীয় সেনাক লৈ গৌৰৱ কৰে, ভাৰতৰ পৰিৱেশ লৈ গৌৰৱ কৰে, সেনেকৈ আপোনাৰ এই নিকাম্মা যে মন্ত্ৰী আছে, সেই মন্ত্ৰীজনক আপোনাৰ দলৰ পৰা বহিষ্কাৰ কৰক।
আমি ওলামা কাউন্সিল অফ বিটিআৰ বহুত দুখেৰে ক'বলৈ বাধ্য হৈছো যে আপোনাৰ বিজেপিৰ নেতৃত্বত এনেকে এজন মন্ত্ৰী আছে যিয়ে ভাৰতীয় সেনাক অপমান কৰিছে। সেইকাৰণে আমি ওলামা কাউন্সিল অফ বিটিআৰ আকৌ অনুৰোধ কৰিছো যেন এই মন্ত্ৰীজনক যেন অতি সোনকালে বিজেপিৰ পৰা বহিষ্কাৰ কৰি দিয়া হয়।